চেৰাপুঞ্জী পালোহি আৰু ইমান ধুনীয়া লাগিছে নহয় বৰ ধুনীয়া জেগাত মানে ৰ'লো দেই বিৰাট ধুনীয়া মানে ডাৱৰবোৰ তললৈ আহিছে ওপৰলৈ গৈছে তললৈ আহিছে ওপৰলৈ গৈছে ৱাও তামোল খাইছে তামোল কিনি আনিছে তামোল খাই আছে অসমীয়াৰ চিন তামোল তামোল খাব সেইকাৰণে ফটো মাৰিবলৈ ধুনীয়া হ'ব আকৌ ঢাক খাই গ'ল গোটেই এফালে ৰাস্তাটোহে জিলিকি আছে অকল ৰাস্তাটোহে মানে জিলিকি আছে আৰু ইমান ধুনীয়া লাগিছে নহয় মোক ফটো মাৰি দিয়ক আহক তললৈ চাগে হেৰি আছে ৱাটাৰফল আছে নেকি একদম পানীৰ শব্দ আহি আছে অকণমান সময় ইয়াতে ৰ'লো এতিয়া আকৌ গৈ থাকোঁ কিবা আমি হেৰিয়ত আহিছিলোঁ ন আমি মাৰ্চত আহিছিলোঁ আগতে মাৰ্চত আহোঁতে বন্দনাক লৈ আহিছিলোঁ যে তেতিয়া আমি এইখিনিতে ৰখিছিলোঁ ন ইয়াতে খাইছিলোঁ ইয়াতে ৰৈ ভাত খাইছিলোঁ এইখিনি ঠাই ভাল লাগে অৱশ্যে গছবিলাক বিৰাট ধুনীয়া আছে ৰাস্তাৰ কাষত গছকেইডাল আৰু মানে চাৰিওফালে কুঁৱলী হৈ থাকে ন বৰ ধুনীয়া লাগে এইফালে এতিয়া আমি আহি পালোহি চেৰাপুঞ্জী 7 ছিষ্টাৰ ৱাটাৰফলৰ একেবাৰে লগতে আমাৰ ৰুম লৈছে ইমান ধুনীয়া ঠাইত মানে ৰুমটো পালোঁ নহয় বৰ ভাল লাগিছে আৰু বিৰাট ধুনীয়া হয় মই গোটেইখিনি দেখাই আছোঁ এফালে এইটো লজ এটা আছে তাৰে হয় ৰুমকেইটা এফালে অকণমান গৈ 7 ছিষ্টাৰ ৱাটাৰফল মানে 2 মিনিটমান যোৱাৰ পিছতে এইফালে ৱাটাৰফলটো এইফালে আমাৰ গাড়ী পাৰ্কিং কৰা হৈ গ'ল আৰু এইফালে আমাৰ ৰুমটো এইফালে চুইমিং পুল আছে চুইমিং পুল মই পিছত দেখামগে যিহেতু আজি ইয়াৰ পৰা দেখাব পাৰিম নেকি নালাগে ৰ'বা হেৰি এফালে দেখুৱাচোন ৰুমকেইটা ইমান ধুনীয়া নহয় ৰুমটো আৰু মানে চুইমিং পুলত যাবলৈ এফালে পাৰি দলং আছে কাইলৈ সেইফালে আমি যাম কাইলৈ যাম মই চুইমিং পুল আৰু হেৰি এইখিনি কাইলৈ দেখাম আজি এতিয়া মানে ৰুমটো ইমান ধুনীয়া নহয় এইটো ৰুম লৈছোঁ আমি ইয়াত মানে বাহিৰৰখিনি বৰ ধুনীয়া ৱাটাৰফলটো সেইখিনি নহয় ফেনখন কেনে লগাই থৈছে এইটোৱে তেওঁলোকে লগাই দিছিলে লাইটকেইটা জ্বলাই দিছোঁ দুখন ডাবল বেড আছে ৰুমটো বৰ পছন্দ লাগিছে আজি ইয়াতে থাকিম আৰু একদম মানে মজাকে এখন বেডত মই শুম এখন বেডত তোমালোকে শুবা দেই মানে দুখন ডাবল বেড যে আমাৰ ধুনীয়াকে হৈ যায় আৰু আমাৰ ইহঁতে ডাঙৰ হল নহয় সৰু সৰু বিচনা হ'লে দিগদাৰ হয় এফালে সোফা এটাও আছে ভাইটিক সোফাত শুৱাই দিম ভাল হয় বাথৰুমটো বহুত ডাঙৰ হয় ধুনীয়া হয় আৰু মানে বাহিৰৰখিনি বেছি ধুনীয়া লাগিছে মানে এফালে ড্ৰেছিং আইনাও আছে টিভিও আছে ধুনীয়াকে এফালে আইনা বাহিৰৰখিনি বৰ ধুনীয়া লাগিছে আকৌ ঠাণ্ডা ঠাণ্ডা একদম বাহিৰৰ পৰিৱেশটো মজা লাগিছে আমাৰ চুইমিং পুললৈ গ'লেই গা ধুব বোলে কাইলৈ দেখামগৈ চুইমিং পুলটো সেইফাললৈ দলং আছে আজি নাযাওঁ আৰু আজি এতিয়া এইফালে 7 ছিষ্টাৰ ৱাটাৰফলৰ ফালেহে যাম আৰু বতৰটো বৰ ধুনীয়া হৈ আছে মানে বতৰটো হেৰি এতিয়া বৰষুণো নাই কুঁৱলীও নাই একদম ধুনীয়া হৈ আছে মই যোৱাই নাই চাবলৈ চুইমিং পুলটো দূৰৰ পৰাহে দেখিলোঁ ক'ৰবাত দেখালে এইফালেদি যাব লাগিব কাইলৈ যাম দিয়া কাইলৈ যাম আৰু মই দূৰৰ পৰা দেখা পাইছোঁ তেওঁলোক গ'ল সেইটো আহিব দিয়া তলেদি ইয়াতে নৈ এখন আছে নৈ মানে সেয়া সেইখন মানে আমাৰ সেইখন হোটেল ৰুমৰ বেক চাইডে আছে নৈ এখন আছে বৰ ধুনীয়া হয় এডোখৰ পৰিৱেশটো বৰ ভাল লাগে আগতে আহিলে মানে আমি এইটো ইয়াতে এখন হোটেল হয় ইয়াতে খাইছিলোঁ লাঞ্চ কৰিছিলোঁ এবাৰ ডিনাৰো কৰিছিলোঁ বৰ ধুনীয়া লাগে আৰু ৱাটাৰফলটো একদম এইখিনি পৰা ধুনীয়াকৈ দেখা পাইছোঁ এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ গোটেই আমাৰ অসমৰ মানুহে ভৰ্তি হৈ আছে 7 ছিষ্টাৰ ৱাটাৰফলত আমাৰ অসমৰ মানুহে ভৰ্তি হৈ আছে
এটা গৰম পানী কৰা সুবিধা আছে। মই গৰম পানী এইটো বটল লৈ আহিছিলোঁ গ্ৰীণ টি খাবৰ কাৰণে। পানী গৰম কৰিবলৈ দি থৈছে ইয়াতে, পানী গৰম কৰোঁ। এইটো বটলটো এইটো ইহঁত আমাৰ লৈ আহিছিলোঁ নহয়, পানী বটল কি হ'ল? পানী বটল আছে, তুমি ইয়াতে আছে। দিয়াচোন পানী বটলটা। এতিয়া গ্ৰীণ টি খাম। আগে এতিয়া গ্ৰীণ টি ধুনীয়াকৈ খাই লওঁ বহি, তাৰপিছতে আৰু আকৌ ওলাই যাম 7 Sisters ৱাটাৰফলৰ ফালে। তাতে হেংগিং চেয়াৰ আছিলে আমাৰ চুইমিং পুল চাই আহিলে। এয়া এইটো খাই আছে। কালিতো বাম চুইমিং পুল কাইলৈ মজা এনজয় কৰিব লাগিব। খালি চুইমিং পুলত যাব পৰাকে কাপোৰে নানিলো, সুইম শুট গ্ৰীণ টি বনাই ললো। এয়া লিপটন গ্ৰীণ টি লৈ আহিছিলো, কাপ ঘৰৰ পৰা লৈ আহিছিলো। এইকেইটা বস্তু মোৰ লগত থাকেই মানে, গ্ৰীণ টি, তাৰপিছতে গৰম পানী বটল আৰু এই কাপ চাপ এইবিলাক লৈ আহিছিলো কাৰণে সুবিধা হৈছে। এতিয়া চাহকাপ খাই লৈ আকৌ যাম। ৰুমটো বিৰাট পচন্দ লাগিছে ইয়াতে চেৰাপুঞ্জীত। আৰু কালিৰ যোনটো ৰুমত আছিলোঁ মানে পুলিচ বজাৰৰ একেবাৰে মেইন পইণ্টতে, সেইটোত মানে দাম ল'লে 3500 টকা ল'লে সেইটোত দেই। তাতো ফেচিলিটিখিনি ভালেই আছিলে, কিন্তু দাম চাইহে ৰুমবিলাকৰ ফেচিলিটি দিয়ে। এইটো ৰুমত মানে 5000 লৈছে। এইটো ৰুমত এদিনৰ ফিজটো 5000 যে, সেইটো কাৰণে মানে ৰুমৰ ফেচিলিটিখিনি আৰু মানে দেখাত ভাল আৰু বিচনাখন ডাবল দিছে আৰু দামটো চাইহে কামটো। এইটো ৰুম ভাল পাইছোঁ বাৰু, ভালো লাগিছে। আজি থাকি ভাল লাগিব মানে ইয়াতে। আৰু বাথৰুম চাথৰুমো ইয়াতে ক্লিনে থাকে। ফেচিলিটিটো মানে কি আৰু চুইমিং পুল চেৰিটো আছে। এইটো পইচাটো যিমান দিয়ে সিমানটো পায় আৰু। আজিৰটোত এইটোত 5000 লৈছে আৰু কালিৰটো ৰুমত মানে 3500 লৈছে। কালিৰটো ঠিকে আছে, কিন্তু শ্বিলঙত মানে ঠাণ্ডা নাই, বৰ গৰম পালোঁ কালি। একদম ফুল স্পীডত ফেন চলায়ো মানে অলপমান পালোঁ, কিন্তু ইয়াতে পূৰা ধুনীয়া ঠাণ্ডা, মজা লাগিব আজি থাকি মানে। এতিয়া চাহকাপ খাই লৈ যাম আৰু। এইফালে মহাজন হৈ বহি লৈছে চফাত। তোমাৰ ডিনাৰ চিনাৰ চব কৰিব পাৰে ইয়াতে। এইটো এখন এই হোটেল আছে, মানে হোটেল ৰেষ্টুৰেণ্ট চব আছে, বঢ়িয়া। এইটো কৰডাইল আমি আগতে এখন মানে এইখন ৰেষ্টুৰেণ্ট আগতে আমি খাইছোঁ, ডিনাৰো কৰিছোঁ, লাঞ্চো কৰিছোঁ, মনত আছেনে? খালি থকা নাই, এইবাৰ প্ৰথম থাকিম ইয়াতে। মানে আগতে আমি আছোঁ যদিও ইয়াতকৈ আগলৈ গৈ ৰুমত আছিলোঁ, কিন্তু এইবাৰ একদম এইখিনিতে মানে ওচৰতে আছোঁ। ৰুম পোৱাই নাযায়। যোৱাবাৰো আমি সেই বন্দনাক লৈ আহোঁতে ইয়াতে ৰুম সোধোতে একদম খালীয়ে নাই ৰুম। এইবাৰ লাগ ভাল পালোঁ, ৰুমটো ধুনীয়া। কাৰ্ডটো লৈ ল'ব তেওঁলোকে, আগতীয়াকৈ বুকিং কৰি থ'ব পাৰি। 7 Sisters ৱাটাৰফললৈ আহিলোঁ। আজি ইমান ধুনীয়াকৈ দেখা পাই আছে নহয়, মই আপোনালোকক দেখাই আছোঁ ৰ'ব। বিৰাট ধুনীয়া হৈ আছে। সেইফালে মোৰ বেক চাইডে মই বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব, বৰ ধুনীয়া লাগিছে। জনী ভাইটিক চাবা দেই, কেনিও ল'ৰাটোলৈ বৰ চিন্তা, ইফালে সিফালে যায় বুলি ভয় লাগে। তোমালৈ চিন্তা নাই, আমাৰ ছোৱালীজনীলৈ একো চিন্তা নাই। মই সৰুৰ পৰা তাইক একদম বৰ ধুনীয়াকৈ ডাঙৰ কৰিছোঁ। আমাৰ ছোৱালীজনী সৰুৰ পৰাই বহুত বেছি ঠাণ্ডা। মই সোনকণলৈ আজিলৈকে চিন্তা কৰি পোৱাই নাই। তাই বহুত ঠাণ্ডা হয়, সৰুৰ পৰাই একো উৎপাত নকৰে, একদম একো আমনি নকৰে। ল'ৰাটো মানে অকণ উৎপত্তি আমাৰ। শুন চাবা দেই, সেইবোৰ নাপাই ক'ব, মই ভালকৈ দেখাই আছোঁ ৰ'ব দেই। যি মানে গোটেইখিনি ধুনীয়াকৈ দেখা পাই আছে আৰু বৰ ধুনীয়া লাগিছে। ৱাও, শুনছো আহি এফালে ইমান ধুনীয়া লাগিছে। ভাল লাগিছে। আজি একদম চাফাকৈ দেখা পাই আছে, নহ'লে একদম ফগে তাই ভালকৈ দেখাই নাপালে আকৌ। গোটেই কুঁৱলীয়ে ঢাকি আছিলে তেতিয়া। সেইখিনি ওপৰৰখিনি ইক' পাৰ্ক তাতে বৰষুণত। তাৰপৰা এইফালে কি বাৰু কোৱা? বাংলাদেশ। এইফালে বাংলাদেশ। আৰু মানুহ আছে দেই, ঢেৰ মানুহ আছে, গোটেইখন আমাৰ অসমৰ মানুহে আছে। আৰু আমি গৈছোঁ দেই, তাক ধৰি নিয়া, লাহে লাহে যাবা দেই। মাটি কঁঠাল লৈ আহিছে জ্বলা দি।
আৰু অকণমান জ্বলা দিব লাগিছিলে, তেতিয়া বেছি ভাল লাগিলে হয়। মিঠা আছে। আমাৰ তাতে কোনোবাই চিপছ খালে পেকেটটো কাষতে পেলায়, কিন্তু ইয়াতে খোৱাৰ পিছত আমাৰ তাৰে আকৌ মানুহবোৰ দেই, চব আমাৰ তাৰে মানুহ। মানে কি হয়, ইয়ালৈ আহিলে মানে পানী বটলটো, চিপছৰ পেকেটটো মানে ডাষ্টবিনত পেলাব লাগে। আমাৰ তাত নালাগে মানে। মই কিন্তু পেলাওঁ দেই। আমি যিমানখিনি পাৰোঁ কৰোঁ, তথাপিও বহুতে নকৰে। বস্তুটো যদি বাহিৰত আহি ভাবিব পাৰোঁ, ঘৰৰ নিজৰ ঘৰখন কিয় ভাবিব? ইয়াতকৈ গাড়ীবোৰো কিমান ডিচিপ্লিনত চলায়, আমি একেবোৰ মানুহে আহি ইয়াত ইমান ডিচিপ্লিন। কিন্তু আমাৰ নিজৰ ঠাইত আকৌ আমি সেইটো চিন্তা নকৰোঁ মানে। যোনে য'ত যি খালে চব তাতে পেলাই দিয়ে, কিন্তু ইয়াত মই এতিয়া চাই আছোঁ চবে কোনোবাই কিবা খাইছে যদি চব ডাষ্টবিনত পেলাইছে। মাজনী ইমান ডাঙৰ হ'ল, তথাপিও মানে তাইহে জোলনা খেলিবলৈ উৎপাত লগাইছে। ক্লাছ 8ত পঢ়ি আছে দেই, ক্লাছ 8ত পঢ়া ছোৱালীৰহে জোলনা খেলা উৎপাত, ভায়েকক খেলিবলৈ দিয়া নাই। মই দেখাই আছোঁ ৰ'ব উৎপাত। ভায়েকক খেলিবলৈ দিয়া নাই, তাইহে খেলি আছে। তোমালোকে খেলি লোৱা, মই পাপাৰ লগত তাতে বহোঁ অলপ সময়। ভাইটিটো ইমান ধুনীয়া গান গাই আছে, জুবিন দা গান গাবলৈ দিছে। অলপ পিছত গাব, জুবিন দা গান গাবলৈ কৈ থৈ আহিছে আমাৰ এওঁ গৈ লৈ। গাব, জুবিন দা গান গাবলৈ কৈছে, জানে গাব। এতিয়া আহিছোঁ আমি ৰাতি খাবৰ কাৰণে, যিখনত আমি আছোঁ মানে সেই হোটেলখনতে অৰ্ডাৰ কৰিছে। আৰু আজি ৰুটি খাম মানে, ভাত খাই খাই আমনি লাগিছে কিনে, আৰু ৰাতি ভাত নাখাওঁ যে। ইহঁতেও ক'লে বোলে আমিও ৰুটি খাম বুলি, সেইকাৰণে এতিয়া ৰুটি খাম মানে। কালিও ভাত খালোঁ, পৰহিও ভাত খালোঁ নেকি আহি। আমি কালিহে আহিছিলোঁ ন? কালিহে আহিছিলোঁ, কালি পাহৰিয়ে গৈছোঁ মই। কালি ৰাতিও ভাত খালোঁ মানে, মই ৰাতি ভাত খালে অশান্তি লাগে। এতিয়া সেইকাৰণে আজি বোলো ৰুটি খাম। আৰু বৰষুণ দিলে বাহিৰত ওলা। পনীৰ বাটাৰ মছলা দিলে নি? মিক্স ভেজটো জুলীয়া। মিক্স ভেজ নাখাওঁ ন। এই ফ্ৰেঞ্চ ফ্ৰাইটো ফ্ৰেঞ্চ ফ্ৰাইটো ক্ৰিস্পি নহয় যে, এইটো মানে কিনাটো নহয়, নিজে বনাই দিছোঁ। নেমু মেইন, পিঁয়াজ, জলকীয়া, ভাল লাগিছে খাই